এক্সকিউজ মি, মই তালৈ ফোন কৰিলোঁ। আৰে হাতনিয়াৰ লকআপৰ ভিতৰত কি কৰি আছে? ছাৰ এই পঢ়ুৱা কেইটা চাওকচোন, সিহঁতৰ একণ একণ মাথা সূতাডালৰ সমান ৰাস্তা, তথাপি কিমান চিনচিয়াৰ। আমাৰ আকৌ এডাল এডাল মাথা এডাল এডাল ৰাস্তা, তথাপি ট্ৰেফিক জাম। সেইটো অবজাৰ্ভ কৰিবলৈ লকআপত সোমাই থাকিব লাগে হ'বলা। আল্টিমেটলি থানাত এইটো আছিল। ওলাওক ওলাওক বুলি কৈছো নহয়, ওলাওক। হ'ব, খালী লকআপটোত তলা লগাব নালাগে। আৰু এইবিলাক কিহৰ ভেকু ভাওনা? থানালৈ দেৰিকৈ আহিব, আহি পেলাই ভাওনা কৰি থাকিব। যাওক কামত লাগক গৈ। ক'ত আছিল? আচ্ছা, কি কৰি আছে? এই কেছটো লিখি আছে। কেছটো পিছত লিখিব, আগতে তাক থানালৈ লৈ আহক গৈ। যাওক। আগত বিজুলী মেডামে মোক কেছ লিখিবলৈহে ক'লে। কোন বিজুলী মেডাম? এছা মেডামৰ কথা ক'লো। আপুনি ৰাতিপুৱাই কিবা খালে নেকি? বিজুলী মেডামক ক'ত দেখা পালে? মই যিটো কৈছো সেইটো শুনক। যাওক। অ' বিটিবা, টিকেটা কি হৈছেনো? নাজানো নহয়। এতিয়া কথাখিনি ক'ব লাগিব দেই। হেৰি অকণমান ভাল পাইছেনে? মই কাক ভাল পাব লাগে? কাকো ভাল পাব নালাগে। আপুনি গাটো ভাল পাইছেনে নাই সুধিছোঁ। মই আপোনাক সুধিছোঁ, আপুনি কি কেছত আহিছে? আপুনি মোক আপুনি বুলি ক'লে যে। ছাৰ, থানালৈ আগতে মই আহিছোঁ, মোৰ কেছটো আগতে চাওক। ৰাইট, লেডিজ ফাৰ্ষ্ট। আৰু মই ভালকৈ ডাঙৰেই নহ'ল, লেডিজ নে জেণ্টছ মই কেনেকৈ ক'ম? কেটছ, থেংক ইউ। আহক ছাৰ। কি হ'ল খাতনিয়াৰ? আপুনি মানে যোৱাই নাই? মই যাবলৈ লৈছোঁ, এখেত আহিল যে। ছাৰ, মই এইটো কেছ লিখোঁ নে সিটো কেছ লিখোঁ? আপুনি এবাৰ কৈ দিয়কচোন। আকৌ কিবা? আকৌ কিবা মানে আগতেও হৈছে ন? হ'ব, মই কেছটো ৰেজিষ্টাৰ কৰি দিওঁ। আপোনাৰ নামটো কওক। খাতনিয়াৰ? আপুনি বৌ বুলি মতাৰ কাৰণেহে মাতিছোঁ, বেয়া নাপাব আপুনি দেই। আপোনাৰ হৈছে কি বাৰু? মই সুধিছোঁ ৰ'ব। ছাৰে সুধিছে আপোনাৰ কি হৈছে? চোৰ ডকাইত মানহানি ধৰ্ষণ। ষ্টপ ইট খাতনিয়াৰ। এইবিলাক আপুনি কি কৰি আছে? মই আপোনাক সুধিছোঁ। ৰ'বচোন চাওঁ। নাইতো, ঠিকে আছোতো। আপুনি বৌক চিনি নোপোৱা ভাৱেৰে কথা পাতিছে যে? এয়া ডিউটি কৰিছে। ছাৰ, এখেতক ক'বলৈ দিয়ক, মই আপোনাক সকলো বুজাই ক'ম। মানে আপোনাৰ নামটো কওক। হোৱাট ননচেন্স! আপুনি নিশ্চয় কিবা। ওলাওক, মোৰ ৰুমৰ পৰা ওলাওক। থেংক ইউ ছাৰ। মণি, থিয় হৈ থাকিলে যে বহা আকৌ। মণি? কোন মণি? মোৰ নাম বাসৱীহে। তুমি নামটো কেতিয়া সলালা? সলালা বাৰু সলালা, কিন্তু মোক এবাৰো নকলা। নকলা বাৰু নকলা, কিন্তু এইখিনি আহি কেতিয়া ওলালা? ওলালা 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 তুহে মেৰি ফেণ্টাচি। কেকেটা কিনো উল্টা পোলা গাই আছে? মনিব দেখোন আপোনাৰ লগতে ভিতৰলৈ গ'ল ছাৰৰ ৰুমলৈ। এখেতক আকৌ মনিব বুলি কিয় ভাবিছে? খেমিব। অ' ছাৰ, আপুনি? তাৰ কথা পাতি আছো। ছাৰ, আপোনাৰ কথাই পাতি কি পাতি আছ? আপোনাৰ আগৰ বেমাৰটো ভাল হৈ গৈছে। মোৰ কি আগৰ বেমাৰ? মানুহ যে চিনি নোপোৱা হৈ গৈছে, এতিয়া চিনি পাইছে। মই কোন, তই চিনি পাইছ? কেকে ছাৰ, মই কোন কওকচোন? তই হনন? মোহন। অ' ছাৰ, ই মোহন, থানাত যে চাহ দিয়ে। অ' ছাৰ, মোক চিনি পাইছিলে নাই? তই কমল? অ' মোকতো চিনি পাইছে। তাক চিনি পাইছে, মোক কিয় চিনি নাপাইছে? মই যে মোহন চিয়াদি ছাৰ, আগতে যে চু আছো, আপোনাৰ হাত আঙুঠিটো যে মাৰি দিছো। চাইকেল মাৰিছ? আঙুঠি মাৰিছো। চাইকেল মাৰিছ? আঙুঠি মাৰিছো। পুলিচে মানুহ পাহৰিব নোৱাৰে। অ' ছাৰ, ই নহয়, ই নহয় ছাৰ। অপৰাধীক সহায় কৰ। অ' ছাৰ, ই নহয়। মই এতিয়া চুৰ নাছো। চাইকেল চুৰ কৰ। ছাৰ, মই দেখিছে নে কেনেকুৱা কৰিছে? মোহন? বাইদেউ, এইটো ধৰিলো চাইকেল চুৰ। মই আগতে আছো। এই চুপ, দেখিলানে? ছাৰ, এইটো ধৰিলো। আৰে খাতনিয়াৰ, ই আমাৰ মোহনহে, ইয়াক কিয় ধৰিছে? মই আপোনাৰ হেৰিকে ধৰি আনিব পঠিয়াইছিলো। ছাৰ, ই মোৰ ঘৰৰ পৰা চাইকেল চুৰ কৰা নাইতো। খাতনিয়াৰ, আপুনিনো মোহনকো চিনি নোপোৱা হ'লনে? আহোন। আৰে